অলপ অৰ্ডাৰ দিছিলোঁ, আজি আহিছে। আপোনালোকৰ ওচৰত দেখাই আছোঁ মই কি আহিছে আৰু কেনেকুৱা মানে ৰিজাল্ট পাইছোঁ। আৰু দুটাৰে বহুত ভাল ৰিজাল্ট পাইছোঁ আৰু আপোনালোকক দেখাই আছোঁ কি অৰ্ডাৰ দিছিলোঁ আৰু আজি আহি পাইছে। আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি আছোঁ। 1 উইক আগতে আহিছিল মানে বস্তুটো। মই খোলাৰ সময়তে আপোনালোকৰ ওচৰত মানে ভিডিঅ' বনাই থৈ দিছিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। 1 উইক পিছত মই আপোনালোকক আপলোড কৰি আছোঁ। মই ইউজ কৰাৰ পিছত কেনেকুৱা পাইছোঁ মানে ৰিজাল্টটো আপোনালোকক জনাই আছোঁ। সেইকাৰণে আপোনালোকৰ ওচৰত এতিয়া মই খোলাৰ সময়খিনিও দি দিছোঁ। 1 উইক আগত মোৰ স্কিনটো চাওক কেনেকুৱা আছিল। ইমান গ্ল' নাছিল, অলপ কেনেকুৱা আছিল। আপোনালোকক আজি এটা বস্তু দেখাই আছোঁ। এটা বস্তু অৰ্ডাৰ দি আনিছিলোঁ। এইটো দেখিছে, দেখা পাইছেনে নাই গম নাপাওঁ। এইটো ৰাইচ, এইটো ক্ৰীম হয়, ৰাইচ ক্ৰীম হয়। আৰু এইটো আছে। মই ইউজ কৰিছোঁ, বহুত ভাল ৰিজাল্ট পাইছোঁ, বহুত ভাল। ইয়াত ক্ৰীম আছে, এইটো দেখুৱা, এইটো ক্ৰীমৰ এনেকুৱা। এইটো চিৰাম হয়, এইটো চিৰাম, এইটো জেল হয়, মইশ্চাৰাইজাৰ জেল হয়, আৰু এইটো ক্ৰীম হয়। মই ইউজ কৰি আছোঁ, বহুত ভাল ৰিজাল্ট ওলাইছে, বহুত ভাল। এইটো ৰাইচৰ হয়। আপোনালোকে অৰ্ডাৰ দিলে দিব পাৰে, বহুত ভাল মানে এইটো। মই ইউজ কৰি প্ৰমাণ পাইছোঁ আৰু এতিয়া আপোনাক কৈ আছোঁ। মই 1 উইকৰ নিচিনা মই লগাইছোঁ, মোৰ স্কিনত ভাল হৈছে, মানে ভাল লাগিছে আৰু লগাই। আৰু এটা আনিছোঁ, এইটো চানস্ক্ৰীন, গম পাইছে চাগে দেখি। এইটো ফাউণ্ডেশ্যন হয়, ফাউণ্ডেশ্যন বহুত ভাল হয়। এইটো আপোনালোকে আনিব পাৰে। এমেজনৰ পৰা মই আনিছোঁ। এইটো এনেকুৱা থাকে, এমেজনৰ পৰা আনিছোঁ মই, বহুত ভাল হয়। এইটো ফাউণ্ডেশ্যন হয়, একদম নৰ্মেল, একদম ফাউণ্ডেশ্যন লগা নিচিনা গমেই পোৱা নাযায়, ইমান ধুনীয়া। এইটো আপোনালোকক খুলি দেখাই আছোঁ। এইটো এনেকুৱা ওলাব, বহুত ধুনীয়া, একদম বহুত ভাল বস্তুটো। আপোনালোকে আনিলে এমেজনৰ পৰা অৰ্ডাৰ কৰি আনিব পাৰে। মই এমেজনৰ পৰা আনিছোঁ, বহুত ভাল মানে প্ৰডাক্টটো। নাফিছৰ বস্তুটো দেখাব ক'ল, সেইকাৰণে তাতটো দেখাই দিলোঁ। তাতটো মানে আজি আহিছে, তাতটো খুলি আছে, মোক ভিডিঅ' কৰিব ক'ল আপোনালোকক দেখাবৰ কাৰণে। মই সেইটোও দি দিলোঁ। কি আহিছে চাওক আপোনালোকে। একেবাৰে হাঁহি ওলাই গৈছে তাৰ, ইমান ভাল লাগিছে বস্তুটো। গান হয় এইটো, দেৱালীৰ সময়ত অৰ্ডাৰ দিছিল, এতিয়া আহিছে। তাৰ ইমান পচন্দ লাগিছে, তাৰ মন পচন্দ বস্তু হয়। আজি আপোনালোকৰ ওচৰত চব অনলাইনৰ বস্তুৱে দেখুৱালোঁ। অনলাইনৰ বস্তু লৈ মানে ব্লগটো বনালোঁ। আপোনালোকৰ বাৰু ভাল লাগে নে নাই নাজানো। মই আজি যি আনিছোঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ আৰু কেনেকুৱা লাগে জনাব ব্লগটো। আৰু এটা চৌকা অৰ্ডাৰ দিছিলোঁ, দেৱালীৰ সময়ত অফাৰ আছিল, সেইটোও আহিছে। গেছৰ চোলা এটা 4 বাৰ্ণাৰৰ, এইটো হাজবেণ্ডে খুলি আছে। বহুত ভাৰী মানে, সেইকাৰণে মই চোৱাই নাই, পৰি চৰি যাব, ভাঙি যাব। তো আজিৰ ব্লগটো ইমানে। আপোনালোকক কেনেকুৱা লাগিছে জনাব কমেণ্টত। পিজন কোম্পানীৰ হয়, চৌকাটো আৰু গ্লাছৰ হয়, বহুত ভাল আহিছে।